Hello guys, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এবছলৈ আৰু আজি আমি অলপ ফুৰিবলৈ গৈ আছো তো দেৱৰগাঁও পাৰ্কত গৈ আছো আৰু আপোনালোকক বিষয়ে আছো আজি দেৱৰগাঁও পাৰ্কৰ ভিউ আৰু এদিনো যোৱা নাই আজি মই প্ৰথমবাৰৰ কাৰণে দেৱৰগাঁও পাৰ্কত গৈ আছো আৰু বলক তেনেহ'লে মোৰ লগত আপোনালোকে দেৱৰগাঁও পাৰ্কত অলপমান ঘূৰি আহো আৰু আহি পালো দিয়ক আমি দেৱৰগাঁও পাৰ্ক আৰু আপোনালোকক দেখুৱাই আছো আজি ইয়াৰ ভিতৰত সোমাই কিনে আৰু কি আছে চাই লওঁ আৰু মই প্ৰথম ইয়াত দিবাৰ তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু দেখুৱাই আছো আপোনালোকক ভিতৰৰ ভিউ অলপমান আৰু তো দিছ ইজ দেৱৰগাঁও পাৰ্ক আৰু আপোনালোকে দেখি আছে ইয়াৰ দেৱৰগাঁও পাৰ্কৰ গেট আৰু ভিতৰত গৈ আপোনালোকক দেখুৱাই আছো ইয়াৰ ভিউ আৰু তেনেহ'লে আহিলো ঠিকে কিন্তু সোমাবই নোৱাৰিলো তো গেটত পুলিচ আছে আৰু তো কি চলি আছে ক'ব নোৱাৰো ভিতৰত তো সোমাব নিদিয়ে আমাক খেদি দিলে তো কি কবি এতিয়া ষ্টেডিয়াম গৈ আছো চাই ষ্টেডিয়াম আৰু চাই ষ্টেডিয়ামকে দেখুৱাই আছো আপোনালোকক তাত আৰু কি চলি আছে আৰু একচুৱেলি এইটো পাৰ্ক নহয় কিবা এটা হয় কি হয় ক'ব নোৱাৰো এইটো বড়োসকল কিবা হ'ব পাৰে ইয়াত কিন্তু ভিতৰত কিবা প্ৰগ্ৰাম চলি আছে তো তাৰ বাবে সোমাব নিদিয়ে আৰু তো বলক তেনেহ'লে চাই ষ্টেডিয়াম যাওঁ আৰু A few minutes later. তো গাইজ চাই ষ্টেডিয়াম আহিলো চাই ষ্টেডিয়ামো সোমাব নোৱাৰিলো আৰু আমি আছো এতিয়া পিছপিনে এটা গেট আছে তো এতিয়া আহিলো আৰু কিবা প্ৰগ্ৰাম চলি আছে চাই ষ্টেডিয়ামত বৰ্তমান আৰু সেইকাৰণে সোমাব নিদিয়ে আজি চাই ষ্টেডিয়াম তো তাতো সোমাব নোৱাৰিলো ইয়াতো সোমাব নোৱাৰিলো আৰু আপোনালোকক দেখুৱাই আছো গেটৰ পিছপিনে তো ইয়াত ডাঙৰে হ'ব ষ্টেডিয়ামটো আৰু বহুত মানে বনাই আছে আৰু কিবা কিবি তো দেখুৱাই দিব অলপমান ইফালে দিয়ে আৰু আপোনালোকক কি কবি ইমান কষ্টকৈ দেখুৱাই আছো আপোনালোকক চাওক সেইবিলাক চব ষ্টেডিয়ামৰ বনাই আছে আৰু মই চাওক না ক'ত আছো মই এয়া চাওক ৱালত চৰি আছো মই আৰু আপোনালোকক দেখুৱাই আছো সিপিনে পাৰ হৈ চুকে এনেকৈ আৰু कौन है ये लोग कहां से आते हैं চুকে এনেকৈ আৰু দেখুৱাও অলপমান আপোনালোকক আৰু গাইজ ভিতৰত খেল চলি আছে তো সেইপিনে পাৰ হৈ আহিলোঁ মই কিন্তু দেখা পাই আৰু মানুহবিলাকে দেখা পাব সেইকাৰণে আৰু ইফালে উভতি আহিলোঁ আৰু পাৰ হৈ তো কি কৰিবি গাইজ আজি সোমাব নোৱাৰিলোঁ কোনোবা দিন আহিম আৰু আমি ইয়াতে খেলিছিলোঁ হুকি থুকি খেলিছিলোঁ তো তেতিয়া আপোনালোকক দেখাব পৰা নাই তো আৰু তেতিয়া ভিডিঅ' বনোৱা নাই মই আৰু আজি আহিলোঁ ফাইনেলি কোকৰাঝাৰ ষ্টেডিয়াম আৰু সোমাব নোৱাৰিলোঁ আজি ইয়াত তো কোনোবা দিন আহি কিনে আৰু আপোনালোকক দেখুৱাম এই ষ্টেডিয়ামখনত আহি আৰু বহুত কিবা বনাই আছে আৰু সেইবিলাকো দেখুৱাম পাৰিলে তো আজি সোমাবই নোৱাৰিলোঁ সেনেকুৱাই আৰু চাওক কি বনাই আছে আৰু মই আছোঁ ইয়া গেটৰ ইপিনে আছোঁ মই আৰু এইবিলাক চব আৰু গাইজ এইবিলাক দেখি আছা তো এইবিলাক পুহি খেলা চাবৰ বাবে চব বনাই আছে আৰু যিহেতু ইয়াত খেলা বহুত ডাঙৰ খেলা হয় ISPL এইবিলাক খেলা চলি থাকে তো সেইবিলাক আৰু বনাব লগা হয় কিন্তু আৰু ভাঙি পেলাব লগা হয় আৰু সেইকাৰণে এইবিলাক বনাই আছে পাৰ্মানেণ্টলি আৰু তো গাইজ আৰু এইবাৰ পৰা ইয়াত বহি খেলা চাবলৈ পাম আৰু ভালকৈ আৰু আপোনালোকেও আহিব ইয়াত খেলা চাবলৈ আৰু তো বহুত এটা স্পেচিয়েল বনাই আছে আৰু এইবিলাক স্পেচিয়েল ঠাই তো যেতিয়া আমি আহিছিলোঁ তেতিয়া এইবিলাক একো বনোৱা নাছিল আৰু এতিয়া পূৰা ভালকৈ বনাই আছে আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পৰা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিজনে মোৰ চেনেলটো নতুনকৈ চাই আছা ছাবস্ক্ৰাইব কৰিব তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ